হেল্ল' এভৰিৱান, মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি গোটেই লগৰকেইজনী মিলি যাব ওলাইছিলোঁ লগৰজনীৰ ঘৰলৈ। বজাৰতে গোটেইকেইজনী লগ হ'লোঁ আৰু লগ হৈ তাতে টমটম এখন লৈ লগৰজনীৰ ঘৰলৈ বুলি গ'লোঁ। যাবলৈ কলৈ যোৱা? প্ৰিয়ংকাহঁতৰ ঘৰত। প্ৰিয়ংকাহঁতৰ ঘৰত যোৱা। কি কৰিব যোৱা? তুমি খাদ্যমন্ত্ৰী ৰেডি থকি থৈছোঁ, আমি গৈ আছোঁ, খালি গৈ আছোঁ। আৰু তাৰ পালোঁগৈ, যিহেতু সিহঁতৰ ঘৰলৈ অকণমান সোমাব লাগে, সেইকাৰণে আমাক ৰাস্তাতে নমাই দিলে। আৰু তালৈ নিবলৈ বুলি আমি কিবা এটা কিনিবলৈ দোকানত সোমালোঁ আৰু এইগৰাকী ডিবিচানা খাই তাৰপিছতে গৈ আছোঁ গোটেইকেইজনী খোজকাঢ়ি। তাৰপিছত গৈ সিহঁতৰ ঘৰ পালোঁগৈ বাৰু। পাই লৈ এগৰাকী আকৌ ফুল দেখিলে ফটো উঠিবলৈ, তাইকো ফটো উঠাই দিলোঁ ধুনীয়াকৈ। তোৰ প্ৰিয়ংকা গাল টিপি দিছে। পালাহি বহুত অপেক্ষাৰ মূৰত পুৰা একদম মানে বহুত দিনৰ মূৰত আহিছোঁ, তো গম পোৱা নাই ক'ত কি আছে, তো এতিয়া গম পাইছোঁ। মানে বহুত চেঞ্জ হৈ গৈছে, তো ভাল লাগিছে, এক্সাইটেড। কি এক্সাইটেড? প্ৰিয়ংকাৰ লগত কথা পাতিব এক্সাইটেড। অ'কে, আমি চাম, আপোনালোককো দেখাই থাকিম বুলি ক'ম। তাই কি কথা ইহঁতে নাপাতে আৰু কথা, মই অনলি পাতিম। তই পাতিবিয়ে, তোকে দিছোঁ। আৰু দুজনীমান যোৱা কথা আছিল, কিন্তু সিহঁতৰ বিশেষ অসুবিধাৰ কাৰণে সিহঁতকেইজনী যাব নোৱাৰিলে, সেইবাবে আমি কেইজনীয়ে গ'লোঁ। মানুহজনী আমি যোৱালৈ আহিছোঁ। প্ৰিয়ংকা, তোমালৈ ৰিকুৱেষ্ট এটা আছে। কল্পিতা বহুত অপেক্ষা মন আহিছে, তাই তোমাৰ লগত আজি কথা পাতিব, ঢেৰ কথা পাতিব। বৰ ড্ৰেছ পিন্ধিবা, পিন্ধাম। আৰু সিহঁতৰ তাতে এটা টিকলু কুকুৰ পোৱালি বহিছিলে, তাৰপিছত সেইটো দেখি এগৰাকীয়ে খেলিলে অলপ। তাৰপিছত চাহ খালোঁ। চাহ খাই আকৌ আমাৰ প্লেন হ'ল যে বেলেগ এঠাইলৈ যোৱা গোটেইকেইজনী লগ লাগি। আৰু ক'লৈ যাম দেখাম বাৰু, আৰু লাষ্টলৈ কি হ'ল ভিডিঅ'টো চাব ভালকৈ। তাৰপিছত মানে আজি দিনটো মানে আমাৰ বেলেগ ধৰণকৈ গ'ল। আৰু সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আহি টমটম বিচাৰি আহি আছোঁ, গোটেইকেইজনী খোজকাঢ়ি আধা পালোঁ আহি। টমটমলৈ গোটেইকেইজনী ৰখি আছোঁ। আজি মানে এখন টমটম নাহে হ'ল নহয় ৰাইজ। তাৰপিছত লাষ্টত এখন আহিল বাৰু। ক'ত যা তই এবাৰ? আৰু টমটমখনে চনকাৰ আপটো উঠাব নোৱাৰোঁ বুলি ক'লে, সেইবাবে আমাক নমাই দিলে আৰু আমি সেইখিনিৰ পৰা গোটেইকেইজনী খোজকাঢ়ি গ'লোঁ। হেল্ল' গাইজ, আমি আহি পালোঁ আৰু এটা জইন হ'ল আমাৰ লগত। নতুনকৈ খানা খাই বিনিতা খানা তোমাৰ কথা বহুত চিন্তা কৰিছে ৰাইজে। তুমি অকলে অকলে তেওঁ খানাটো খাইছা। খানাটো মই খোৱা নাই একচুৱেলি, পুলিচবিলাকে বা কোনোবাই লগ লাগি খাইছে। তুমি? ময়ো খাইছোঁ মানে। আচ্ছা, তুমি মোক অকলে দুখ নিদিবা। আচ্ছা। অ' ৰাইজ, বিনিতাই খানা খুৱাব বোলে বিনিতাই, তাই ভাগৰখিনি খুৱাবিনে? তোমালোকে মোৰ ভাগৰখিনি এনে ভোকৰ পিয়াহে মানে আহিছে। তাকেহে। আৰু এইফালৰ পৰিৱেশটো বহুত ধুনীয়া হয়। টেঙাৰ পোক, টেঙা দেখি দৌৰিল নহয় ৰাইজ। তেতেলি হেল্ল', এইজনী অ' হিমাচি লতো ফোন চনো দলিওৱা যাব ক'বা। গৈ আছোঁ আমি। নাই, তাই উঠাব তেতিয়া কাৰণে মই জোৰ দিছোঁ। অ' না ক'ত যোৱা? ৰজা মায়ঙত। আমি ৰজা মায়ঙৰ পৰা আহিছোঁ, তোমালোকে ৰজা মায়ঙত যোৱা। তুমি পুলিচ হবা? নাই, আমি হ'ম। এইখিনিলে সকলোখিনি ঠিকেই আছিলে।
তাৰপিছতে আহিল নহয় গুজৰি গুমৰি বতাহ বৰষুণ। পলালোঁ আৰু দিয়ক ৰাইজ। আহি দোকান এখনত সোমালোঁ। তিনিজনী ভাগ হ'লোঁ, গোটেই তিনিজনী ভিজিলোঁ। এয়া ৰামধেনু ওলাইছিলে, ৰামধেনু চালোঁ, দেখিলোঁ বহুত দিনৰ মূৰত। গাইছ ফুৰিব আহি বৰষুণত তিতিলোঁ। আমাৰ লগত কিয় নাহিলি? তাত ৰখিছিলি এই দোকানখন। ভয়া ধুমক বল। পাহিবলৈ আজি ভাগ্য ভাল। এই হিমাচি তাই ৰুমাল এখন আছে। বিনিতা ফুৰিব আহিবা। প্ৰিয়ংকা ক'ত যাবা? কল্পিতা তিতি ভিজি আকৌ ৰিটাৰ্ণ হৈছোঁ ভাত খাবলৈ বুলি, চনকা চাবলৈ বুলি। তাৰপিছত আকৌ তাৰ পৰা ৰিটাৰ্ণ হৈ আকৌ চনকালৈ বুলি ক'লোঁ, চনকা চাবলৈ। আৰু একো খোৱা নাছিলোঁ যিহেতু কিবা এটা খাবও লাগিব, সেইবাবে আকৌ গ'লোঁ। ফটো আজিকালি মেইন যিহেতু, সেইবাবে ফটো উঠিলে এখন দুখন। তাৰপিছত গ'লোঁ আৰু এয়া হৈছে কানাই বৰশী বোৱা শিল, যিটোক কয় চনকাৰ, সেই শিলটো। তাৰপিছত আমি এয়া গ'লোঁ ৰিজৰ্টলৈ। আৰু বস্তু অৰ্ডাৰ দিলোঁ খাবলৈ। তাৰপিছত এয়া বহি আছিলোঁ গোটেইকেইজন। তাৰপিছত আকৌ অকণমানকৈ ফটো উঠিবলৈ গ'লোঁ ওলাই বাহিৰলৈ। আমাৰ লগত অহা সৰু পোৱালি দুজনীয়ে খেলিছে। আৰু যিহেতু গোটেইকেইজনী লগ পোৱা নহয়, পঢ়াৰ ক্ষেত্ৰত সকলো বাহিৰত থকা যায়। ইয়াতো বাৰু কেইজনীমান নাই, আমি 5-6জনীহে গৈছোঁ। আহিব পৰা নাই সিহঁতে। তাৰপিছতে আৰু লগ পালে অকণমান ধেমালি কৰা হয় আৰু। আৰু আপোনালোকেও চনকা যদি আহে তেনেহ'লে এই বেম্বো ৰিজৰ্টখনত সোমাব পাৰে। তাৰ পৰিৱেশটো বহুত ধুনীয়া আৰু খাদ্যও বহুত ধুনীয়া আছিলে। চিকেন পোলাও, পনীৰ পোলাও। বাহি দিছোঁ। আমি খাই কৰি আহিলোঁ। আৰু আজি আমাৰ খোজকঢ়াৰ দিনে পৰিছে চাগে, এখনো টমটম নাপালোঁ, সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। আমাৰ আজি খোজকাঢ়া মানে ভাল হেৰি এটা হৈছে। খোজকাঢ়া যাওঁতেও খোজকাঢ়ি, আহোঁতেও খোজকাঢ়ি, বৰষুণতো তিতিলোঁ। যি খাইছিলোঁ চব হজম হ'ল। আকৌ ভোক লাগিব এতিয়া। আৰু ৰাইজ খোজকাঢ়ি আধা পালোঁ আহি। তাৰপিছত ভাইটিহঁতক মাতা গ'ল বাৰু। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।